ৱেলকাম টু মাই নিউ ব্লগ। আপোনালোক দেখাব চেষ্টা কৰিম আজি ৰকচিনত থকা ফেক্টৰী চাৱা হওক। এতিয়া হৈছে বৰ্তমান এপ্ৰিল মাহ, বিশেষকৈ অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ বতৰ। সেউজীয়া বহুত ভাল লগা নেচাৰেল আপোনালোক দেখাব চেষ্টা কৰি আছোঁ। আপোনালোকে চাই থাকক। আমাৰ যিহেতু এৰিয়াবোৰ বহুত ধুনীয়া নেচাৰেল, চাই থাকক আপোনালোকে। जिसे हरदम अपना माना, कैसी लगी लगन तुझसे है जाना, एक तू ही है। ফাইনেলি এতিয়া আমি পালোঁ যিহেতু অৰুণাচলৰ বিশেষকৈ এতিয়াৰ বতৰত বিশেষকৈ নেচাৰেল বহুত ধুনীয়া হয় আৰু লগতে সেউজীয়া পৰিৱেশৰ বিৰাজ কৰে। সকলোৱে চাই থাকক স্ক্ৰীণত ধুনীয়াকৈ আপুনি দেখাৰ চেষ্টা কৰি আছে। तुझसे वो कह दूं मैं जो किसी से कह पाऊं। ফাইনেলি আহি আমি যিহেতু য'ত আমি ফেক্টৰীত আহিছিলোঁ, ফেক্টৰী ৰাস্তাবোৰ আমি দেখাৰ চেষ্টা কৰিম। চাই থাকক ধুনীয়াকৈ। ফাইনেলি আহি আমি বৰ্তমান এতিয়া ফেক্টৰীত আহি পালোঁ। আমি ফেক্টৰী এৰিয়াবোৰ কেনেধৰণে আৰু এটা নেচাৰেল প্ৰকৃতিক কেনেধৰণে দেখাব চেষ্টা কৰিছোঁ। ধুনীয়াকৈ চাই থাকক নকৰাকৈ। निकालो ले जाओ फुर्सत के यारा लम्हे दे दो, पल निकालो ले जाओ, दो जिस्म एक जान, हमें चैन ना तेरे बिना, तेरा भी दिल न लगे कहती हो मेरे बिना, एक तू ही है दिल ने जिसे हरदम अपना माना। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। আৰু যিসকলে মোৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট কৰিব নাপাহৰিব।